क'क्राझार गुदि फोरोंथाय मिरुनि दिनै प्लेटिनाम मायथाइ फोरबो। क'क्राझार नोगोराव थानाय गोजामसिन सोलोंथाय फसंथानफोरनि गेजेराव गंसे क'क्राझार गुदि फोरोंथाय मिरुनि दिनै प्लेटिनाम मायथाइ फोरबो। 1948 मायथाइयाव गायसनजानाय क'क्राझार बेसिक ट्रेनिं सेन्टार एबा गुदि फोरोंथाय मिरुआ 75 बोसोर आबुं जानायनि लोब्बायै दिनै क'क्राझार गुदि फोरोंथाय मिरुनि प्लेटिनाम मायथाइ फोरबो फालिथायखौ दिनै सानसेनि मेहेरगोनां हाबाफारिजों फालिनाय जायो। हाबाफारि बायदियै फुंबिलि समाव फिरफिला बिरहोनाय रुंसारिफोरनो मान बावनाय आरो सानजौफु समाव मोनसे सावराय गेवलां मेल खुंनाय जायो। गेवलां मेलाव गाहाय आलासि महरै बाहागो लायो आसामनि केबिनेट मन्त्रि उर्खाव ब्रह्मआ। लोगोसे आलासि महरै बाहागो लाबावो एमएलए लरेन्स इस्लारि, क'क्राझार नोगोर आफादनि मासिगिरि प्रतिभा ब्रह्मआ। আজি মই কক্ৰাঝাৰবাসী ৰাইজে হওক বা বড়ো মাধ্যমত যিসকলে পঢ়া শুনা কৰি আছে, শিক্ষাদান কৰি আছে, সকলোলৈ মই অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু কক্ৰাঝাৰ বেচিক ট্ৰেইনিং চেণ্টাৰৰ প্লেটিনাম জুবিলি ৭৫ বছৰ সম্পূৰ্ণ হ'ল। 1948 চনত স্থাপন হৈছিলে আৰু সেই সময়ৰ পৰা বড়ো মাধ্যমৰ যিটো বেচিক ট্ৰেইনিং চেণ্টাৰ হিচাপে সেইটো কাম কৰি আহি আছে। 84ৰ পিছত বড়ো মাধ্যম, অসমীয়া মাধ্যম আছিল এই সময়ত, তাৰপিছত 84ৰ পিছত চল্লি বড়ো মাধ্যম হৈ গ'ল। ইয়াত বহুতখিনি ইনহেৰেণ্ট ইছ্যু আছে। বিল্ডিংবিলাক পুৰণা আৰু আগতে ষ্টেট গভৰ্ণমেণ্টে ইনফ্ৰাষ্ট্ৰাকচাৰৰ কামবিলাক কৰিছিলে, কিন্তু চিডিউল ইটিচি হোৱাৰ পিছত ইনফ্ৰাষ্ট্ৰাকচাৰৰ দিশটো কাউন্সিলে চাই আহি আছে। এই SCRTৰ আণ্ডাৰত এইটো এফিলিয়েটেড হয়, তাৰ চেলাৰী চব বাজেট SCRTৰ পৰাই আহে, ডাইৰেক্টৰ SCRT। আজিৰ দিনত এটা কথাই ক'ব খুজিছোঁ মই যে বড়ো মাধ্যমৰ ক্ষেত্ৰত যিটো টিচাৰ ট্ৰেইনিং, শিক্ষকসকলক প্ৰশিক্ষণ দিয়া, যেনেকৈ শিকাব লাগে, এই ক্ষেত্ৰত বেচিক ট্ৰেইনিং চেণ্টাৰ যথেষ্ট গুৰুত্বপূৰ্ণ এটা ভূমিকা পালন কৰি আহিছে। যদিও বৰ্তমান শিক্ষাৰ যিটো পৰিৱৰ্তন, তাত বহুতখিনি পৰিৱৰ্তনৰ প্ৰয়োজন, এটা চেঞ্জৰ প্ৰয়োজন। কাৰণ বৰ্তমান NEPয়ে ইনক্লুচিভ এটা এডুকেশ্যনৰ কথা চিন্তা কৰিছে। টেকন'লজিটো এটা পাৰ্ট আহি গ'ল। সময় এটা আহিব আমাৰ ল'ৰা ছোৱালীয়ে আৰম্ভণিৰ পৰাই ক্লাছৰুমত লেপটপ বা কম্পিউটাৰ লৈ পেলাই শিক্ষা গ্ৰহণ কৰাৰ এটা সময় আহি যাব আৰু টেকন'লজিৰ পৰিৱেশতে তেওঁলোকে জন্মগ্ৰহণ কৰে বৰ্তমান যিটো প্ৰজন্ম। তেনে ক্ষেত্ৰত স্কিল আপগ্ৰেডেশ্যনৰ বহুতখিনি প্ৰয়োজন হৈছে নলেজৰ লগে লগে। আৰু তেওঁলোকক এবল টিচাৰ হিচাপে যদি আমি নিৰ্মাণ কৰিব লাগে, বেচিক ট্ৰেইনিং চেণ্টাৰে যিটো এটা পদ্ধতি ছিষ্টেমত টিচাৰসকলক ট্ৰেইনিং দিয়ে, তাতো বহুতখিনি পৰিৱৰ্তনৰ প্ৰয়োজন। অৱশ্যে ইয়াত যিটো ডিজিটেল ক্লাছৰুম নাই, পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যনটো নাই, আৰু বেচিক নলেজ এবাউট দি টেকন'লজি সেইটো দিবৰ কাৰণে যথেষ্ট সা সুবিধাটো ইয়াত নাই। মই আজি কৈছোঁ যে আপোনালোকে এটা প্লেন বনাওক যে কেনেকৈ আমি আধুনিকীকৰণ কৰা যায় বা কি আহিলে ইয়াত আধুনিক এটা চেণ্টাৰ হ'ব পাৰে, সেইটো লৈ পেলাই আমি ৰাজ্য চৰকাৰৰ লগত আলোচনা কৰিম। মই এইখিনি ক্ষেত্ৰত সহায় কৰিম বুলি মই আজি কথা দিছোঁ তেওঁলোকক, আৰু কাউন্সিল তৰফৰ পৰাও বহুতখিনি কাম কৰিবলৈ চেষ্টা কৰিম। ষ্টেজটো হ'ল NEP মতে ফাউণ্ডেশ্যন ষ্টেজ। ইয়াত পাৰ্চনেলিটি ফাউণ্ডেশ্যন হয় আৰু শিক্ষাৰো ফাউণ্ডেশ্যন। আৰু যিবিলাক সৰু সৰু বাচ্চা ফাউণ্ডেশ্যনৰ পিছত এটা প্ৰিপেৰেটৰী এজত যায়, প্ৰিপেৰেটৰী ষ্টেজত 3 বছৰ, আৰু মিডিল এটা ষ্টেজত গুচি যায় 3 বছৰ, আৰু 4 বছৰ হায়াৰ ছেকেণ্ডাৰীলৈকে গুচি যায়। ইয়াত টিচাৰসকলক যেনেকৈ ৱেল ইকুইপ কৰিব লাগে, তাত বহুতখিনি কৰিব লগা আছে। কাৰণ আমাৰ পুৰণা পদ্ধতিত শিক্ষা দীক্ষা গ্ৰহণ কৰি পেলাই শিক্ষকতা কৰা ব্যক্তিসকলে ইয়াত বেছি আছে। লেংগুৱেজৰ সমস্যা, টেকন'লজিৰ সমস্যা আৰু বহুতখিনি সমস্যা। এতিয়া ল'ৰা ছোৱালীবিলাকক আমি যদি টেকন'লজি বেছ শিক্ষাদান কৰিব নোৱাৰোঁ, তেতিয়া বহুত ক্ষেত্ৰত আমাৰ ল'ৰা ছোৱালী পিছ পৰি যাব। সেইকাৰণে বেচিক ট্ৰেইনিং চেণ্টাৰ আজি ইন'ভেশ্যনৰ প্রয়োজন আৰু নতুন কনসেপ্ট লৈ পেলাই আগবাঢ়ি যোৱাৰ প্ৰয়োজন। 30 बोसोरनिफ्रायनो देहायारि जोथोननि बिथिङाव बुहुमनि बयजोंबो फोथायजानाय लोगोसे साबसिन आरो रावजोंबो रुजुजायै गोरोन्थि गैयै फिथाइनि रादाय होग्रा
एपोलो डायग्नोस्टिक्सआ नोंथांमोननि साखाथियाव सौफैबाय। बे एपोलो डायग्नोस्टिक्स सेन्टाराव थैजों सोमोन्दो थानाय गासिबो बेराम, कोविड-19 बेराम, खि, हासुदै आरो गुबुन गुबुन बेरामनि आनजाद खालामनाय जायो। नोंथांमोनहाबो आनजाद खालामफैजानो हागोन। थंआ जाबाय क'क्राझार टाउननि मालदां बाजारनि साखाथियाव थानाय रिलायन्स पेट्रल पाम्पनि उल्टाथिं। रोखायै मिथिनो थाखाय नोंथांमोनहा 6001517103 नाम्बाराव सुलु लानो हागोन। एपोलो डायग्नोस्टिक्स सेन्टार क'क्राझार।